আজিৰ যিহেতু বতৰ ঠাণ্ডা, সেয়েহে ৰুটিৰ লগত খাবৰ কাৰণে গাহৰিৰ টাইট গ্ৰেভি বনাব লৈছোঁ। যোগাৰ কৰি লৈছোঁ জলকীয়া, বিলাহী, পিঁয়াজ, আদা, নহৰু, আনফালে নিমখ, হালধি, লং ইলাচি, দালচেনি, কাশ্মীৰী মিৰ্চ, ৰেড চিলি, জিৰা, ধনিয়া। এয়া আলু আৰু মাংসখিনি মই বইল কৰি আগতীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া মই গোটেই মছলাখিনি মাংসত মিক্স কৰি ল'ম। আনফালে বিলাহী আৰু পিঁয়াজখিনি বইল হ'ব দিছোঁ। মাংসত মছলাখিনি মই ভালদৰে সানি ল'ম। এতিয়া গোটেই মছলাখিনি আৰু লগতে পিচি লোৱা আদা নহৰুখিনি দি ভালদৰে সানি ল'ম। আনফালে এটা কেৰাহীত তেল গৰম হোৱাৰ পিছত পিঁয়াজ, জলকীয়া দি ভালদৰে ভাজিম। পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি দি ভালদৰে লৰাই দিম। যিহেতু মাংসখিনি বইল কৰা আছে, সেয়েহে মই ঢাকন নিদিয়াকৈ ভালদৰে লৰাই তেল ওলোৱালৈকে ভাজিম। মাংস ভজা হৈ গৈছে। এতিয়া মই সিজাই থোৱা আলুখিনি দি ভালদৰে লৰাই দিম। আলু আৰু মাংসখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই মিক্সিত মাৰি থোৱা পিঁয়াজ আৰু বিলাহীখিনি ইয়াতে দি দিম। আকৌ ভালদৰে লৰাই দিম। অলপ সময় এতিয়া ভালদৰে উতলিব দিম। যেতিয়ালৈকে টাইট গ্ৰেভিটো হৈ নাযায় তেতিয়ালৈকে উতলিব। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈ যায় মাংসটোৰ। দেখিলেই খাওঁ খাওঁ লাগি গৈছে।